হয় আজি বহুত ভাল লাগিছে যি নিৰ্বাচন আহি আজি শেষ মুহূৰ্তত আজি যেহেতু ভোট হ'ব বহুত আনন্দিত লাগি আছে আৰু আশা কৰোঁ আগন্তুক দিনত আপোনালোকে 12 তাৰিখে গম পাব ভালকৈ কেনেকৈ ৰিজাল্ট আহিব কেনেকৈ ৰিজাল্ট নাহে আৰু নিশ্চয় আপোনালোকে ভোটৰ লগত আলোচনা কৰি গম পাইছে এই ককলাবাৰী সমষ্টি যি উপ নিৰ্বাচন সেই উপ নিৰ্বাচনটো আমি UPPL BJP আৰু GSPৰ যিহেতু মিত্ৰজোঁটৰ আমি যিহেতু আছোঁ আমি বহুত বৃহৎ ব্যৱধানত আমি জিতিম আপোনালোকৰ বিবেচনাত বৃহৎ বেলেগ ধৰণৰ হ'ব পাৰে সেইটো পুৰণা কৌশল তেওঁলোকে একো কৰিব নোৱাৰোঁ কাৰণ আপোনালোকে নিশ্চয় দেখিছে সমষ্টিটো ঘূৰি বহুত আমি ভোটত আমি জিতি যাম আৰু ফেক্টৰ নহয় সেইটো ফেক্টৰ হ'ব লাগিলেতো আৰু বহুত কাম কৰিব লাগিছিল আপোনালোকে নিশ্চয় দেখা পাইছে কিমানটা পাৰ্মিশ্যন লৈ তেওঁলোকে মিটিং কৰিছে আজিলৈকে মিটিং কৰাই নাই খালি আমি 50 জনমান লৈ বাইক ৰেলীটো দেখা পালোঁ ইয়াৰ বাদেও বেলেগ একো কাম কৰা দেখা নাই আৰু সেইখিনি অঁ হয় মই তেওঁলোকৰ থাকতি লাগালাগিকৈ হৈছিল যিহেতু নিজৰ সমষ্টিৰে মানুহ BPF UPPL লগত কথা নাহে যিহেতু মোৰ সমষ্টিৰ মানুহ যিহেতু তেওঁলোকক মই থাকতি লগ পাই সমৰ্থন জনাইছোঁ আজিতো মই বহুত ধৰণৰ আশাবাদী যে কাৰণ যিহেতু কম্পিটিশ্যনে মোৰ লগত নাই আছে যদিও নাই সেইকাৰণে মই সমষ্টিবাসীক আহ্বান জনাব খুজিছোঁ যাতে তেওঁলোকে বিভ্ৰান্তি নহওক অশান্তি যাতে সৃষ্টি নকৰক চবেই ভালদৰে ভোটটো দিয়ক প্ৰথম পদক্ষেপ হিচাপে মই শিক্ষাৰ কাম কৰিম আৰু লগতে যি আনএমপ্লয়মেণ্ট আৰু আমাৰ অঞ্চল যিহেতু পাহাৰীয়া অঞ্চল আৰু গৰাখহনীয়াটো মই যিমান পাৰোঁ সিমান কাম কৰিম আৰু ইয়াৰ বাদেও অন্যান্য যিখিনি কাম ৰাইজৰ লগত থাকি ৰাইজৰ যিখিনি দুখ বেদনা ইয়াৰ লগত থাকি আলোচনা কৰি আমি যি প্ৰব্লেমে নহওক কিয় আমি কাম কৰি যাম বুলি মই আশা কৰোঁ পালিটো মোৰ কাৰণেও ভাল আৰু আপোনালোকৰ কাৰণেও ভাল আপোনালোকৰ সহযোগত নিশ্চয় পাম বুলি মই আশা কৰোঁ